হাই বন্ধুসকল, আপোনালোকক এতিয়া প্ৰিণ্টাৰ দেখাই আছোঁ। প্ৰিণ্টাৰত কেনেকৈ আমাৰ পোষ্টাৰবিলাক প্ৰিণ্ট হয় A to Z চাই ল'ব পাৰিব। প্ৰিণ্টাৰ মেচিন এটা কেনেকৈ অপাৰেটৰ হয়। এইটো নামটো কি? এইটো হেড, এইটো হেড। হেডেৰে কালাৰবিলাক প্ৰিণ্ট হৈ আছে। এতিয়া কালাৰবিলাক আছে, ইয়াতে কালাৰবিলাক ইয়াতে আছে। কালাৰবোৰ যায় হেডত, হেডৰ পৰা আমাৰ প্ৰিণ্ট হৈ ওলাই আহে। এইটো কম্পিউটাৰ, ইয়াতে আপোনালোকৰ PDF ফাইলবোৰ প্ৰিণ্ট কৰে, ইয়াতে আপলোড কৰি ইয়াতে ছেটআপটো বনাই লৈ কিনে মেচিনত আপলোড দিব।